কৃষ্ণ বাবু সমস্ত আপোনালোকে চাইছে কেপি গোলাঘাট আছাম আমাৰ এটা সৰু চেনেল। আপোনালোকৰ খবৰ কেনে? আপোনালোকৰ নিশ্চয় খবৰ ভাল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোকৰ সুমংগল হওক, কামনা হওক আৰু দীৰ্ঘায়ু হওক। আজি মোবাইল এটা আনিছোঁ, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিলোঁ, নতুন মোবাইল এটা আনিছোঁ, ভতিজা এটা দিম আমাৰ বৰফালঙৰ। তো মোবাইলটো আনিছোঁ, মোবাইলটো আনবক্সিং কৰিম ব'লক। প'ক' M2 Pro Max ব'লক এটা যাম, ভিডিঅ'টো আপোনালোকে দেখুৱাম। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টো আনবক্সিং কৰিম এতিয়া মোবাইলটো। আনিলোঁ এয়া চক, ফ্লিপকাৰ্টৰ পৰা যোৱাকালি গুচি আহিলে। কালি পূজা অৰ্ডাৰ আছিলে 12,999 টকা। এতিয়া বৰ্তমান ফ্লিপকাৰ্টত 19,000 কিমানটা চামথিং দেখুৱাই আছে। তো আপোনালোকে যদি অৰ্ডাৰ কৰিব লাগিছিলে, কালি পূজা আগতে অৰ্ডাৰ কৰিব লাগিছিলে, অৰ্ডাৰ ধুনীয়া অফাৰ দি আছিলে। তো ব'লক এটা আনবক্সিং কৰিম আহক। মোবাইলটো আনবক্সিং কৰোঁ। এইটো মোবাইল M2 Pro প'ক'। এতিয়া আনবক্সিং কৰিম। এইটো কাটি দিওঁ ছাইডকেইটা। ছাইড কটাৰ আগতে মোবাইলটো চাই লওক, মেড ইন ইণ্ডিয়া, আমাৰ ইণ্ডিয়াৰ মাল হয়। আপোনাৰ বেটেৰী হৈ গৈছে 5,000 বেটেৰী আছে। চাৰ্জাৰ আপোনাৰ ফাষ্ট চাৰ্জাৰ হয়, 33 মেগাৱাট ফাষ্ট চাৰ্জাৰ, একদম ধুনীয়া বম ভাল চাৰ্জাৰ। আৰু হৈ গ'ল ডিছপ্লে 6.67 ডিছপ্লে আপোনাৰ। আৰু কেমেৰা হৈছে 48 মেগাৱাটৰ ৱাকাৰ কেমেৰা। এটা সম্পূৰ্ণ আনবক্সিং কি আছে আহি গ'ল। এয়া আনবক্সিং কৰিছোঁ। জন্ম প্ৰমাণপত্ৰ, মোবাইলটো জন্ম যিটো প্ৰমাণপত্ৰ ইয়াত আছে, ইয়াত কুণ্ডলি। আৰু চিমটো যোনটো চিম লগোৱা মেচিন এয়া। চাৰ্জাৰ আপোনাৰ এটা বেক কভাৰ এটা দিছে, বেক কভাৰ। পাতল কেমেৰা হ'ব, চলি যাব, মজা লাগিছে, দাঁতে আছে, ইমান বেয়া নহয়। এয়া চাৰ্জাৰ, এয়া ডাটা কেবুল, ইয়াৰ প্ৰমাণপত্ৰ ইয়াৰ বেক, লগতে মোবাইলটো এয়া চব মজা, একদম ধুনীয়া ভাল হৈছে না এই গ্ৰীণ মজা। আপোনালোকে যদি ভাল হৈছে প্লিজ এটা কমেণ্ট এটা দিব কিন্তু তলত। এই মোবাইল ডাউন কৰিম আহক, অন কৰোঁ। ইণ্ডিয়া কৰি আছোঁ। মোবাইলখন হৈ গ'ল। মজা লাগিছে। আপোনালোকক যদি ভাল হৈছে প্লিজ এটা লাইক এটা দিব কিন্তু দেই ৰাইজ। তাত কমপ্লিট আহি গ'ল। দিয়ক মজা লাগে, ধুনীয়া বম, ধুনীয়া মজা লাগিছে চব, কি মজা। ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল। জয় অসম। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।